নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। কিছুদিন আগতে মই নতুন বছৰটোৰ সম্পূৰ্ণ ৰাশিফলৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'টো চাই মোৰ বহুত অনুৰাগীয়ে মোক ৰিকুৱেষ্ট কৰিছিল যে মই পৃথকে প্ৰতিটো ৰাশিৰ কাৰণে একোটাকৈ নতুন ভিডিঅ' বনাই আপলোড কৰিব লাগে। আৰু মোৰ অনুৰাগীসকলৰ ৰিকুৱেষ্টৰ প্ৰতি মই সন্মান জনাই মই প্ৰতিটো ৰাশিৰ কাৰণে একোটাকৈ নতুন বেলেগ ভিডিঅ' ৰাশিফলৰ ভিডিঅ' মই আপলোড কৰিম বুলি ভাবিছোঁ। আৰু সেই উদ্দেশ্যে আজি প্ৰথমতে মেঘ ৰাশিৰ এই বছৰটো কেনে যাব সেই ভিডিঅ'টো আপোনালোকৰ সন্মুখত মই আগবঢ়াম। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়াহ'লে বলক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ পুনৰবাৰ। আৰম্ভ কৰিছোঁ এই বছৰৰ মেঘ ৰাশিৰ ৰাশিফল। এই বছৰটো মেঘ ৰাশিৰ কেনে যাব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। মেঘ ৰাশিৰ জাতক ব্যক্তিৰ নামৰ প্ৰথম আখৰ অ আৰু ল। মেঘ ৰাশিত জন্মা ব্যক্তিসকল বেছি চুলিযুক্ত, চঞ্চল, ত্যাগশীল হয়। আনৰ বিৰোধিতা সহ্য কৰিব নোৱাৰে। আত্মসন্মান বোধ প্ৰবল হয়। স্বাধীনচিতীয়া, উচ্চ অভিলাষী আৰু নিজৰ কৰ্মত আস্থাশীল হয়। প্ৰথমতে মেঘ ৰাশিৰ ব্যক্তিসকলৰ দেহ ভাৱটো বিচাৰ কৰোঁ আহক। এই বছৰৰ আৰম্ভণিতে মংগল, শনি আৰু বৃহস্পতি গ্ৰহৰ অশুভ অৱস্থানৰ ফলত আপোনাৰ দেহভাৱ দূষিত কৰিছে। এই বছৰটোত আপোনাৰ পেটৰ বিভিন্ন বেমাৰ, কাহ, কফ, চৰ্দি, ৰক্তচাপ বৃদ্ধি, হঠাৎ দুৰ্ঘটনাৰ যোগ দেখা যায়। ভুল চিকিৎসাৰ বলিও আপুনি হ'ব পাৰে, গতিকে ডক্তৰৰ চিকিৎসা লওঁতে অলপ সাৱধান হ'ব। আহিন মাহলৈ আপুনি দৈহিক ক্ষেত্ৰত অধিক সাৱধান হোৱা প্ৰয়োজন। এতিয়া আপোনাৰ কৰ্মস্থান, চাকৰি আদিৰ দিশটো বিচাৰ কৰোঁ আহকচোন। আপোনাৰ সমগ্ৰ বছৰটোতে কৰ্মস্থান উন্নতি হোৱাৰ যোগ আছে। নিবনুৱাসকলৰ চাকৰি লাভ, চাকৰিত পদোন্নতি, ভাগ্য উন্নতি, কৰ্মত উন্নতিৰ যোগ আছে। কিন্তু কেতু গ্ৰহৰ অশুভ প্ৰভাৱৰ কাৰণে শত্ৰুৱে আপোনাক বাধা দিয়াৰ যোগ এটা সূচিত হৈছে। সহকৰ্মীৰ লগত কাজিয়া লাগিব পাৰে, বাক বিতণ্ডা লাগিব পাৰে, চাকৰি প্ৰাপ্তিত বাধা আহিব পাৰে, প্ৰমোচনত শত্ৰুৰ কাৰণে বাধা আহিব পাৰে। এই বছৰৰ মাঘ মাহটো আপোনাৰ খুব ভাল। সেই মাহতে আপোনাৰ কৰ্ম সংস্থাপনৰ যোগ আছে। আইন আদালত, গড়কাপ্তানি, আৰক্ষী, কাৰাগাৰ আদি বিভিন্ন বিভাগত চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা আছে। এইবাৰ আহিছোঁ বিদ্যাস্থান বিচাৰ কৰিবলৈ। এই বছৰটো মেঘ ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে আটাইতকৈ শুভ বছৰ। ছাত্ৰ ছাত্ৰীসকল উৎসাহী আৰু মনোযোগী হ'ব। পৰীক্ষাত আশা অনুসৰি ফল লাভৰ যোগ আছে। কিন্তু শনি আৰু মংগল গ্ৰহৰ অশুভ কাৰকতাত আঘোণ মাহৰ পৰা ফাগুন মাহলৈ ছাত্ৰ ছাত্ৰীসকল অলপ হতাশগ্ৰস্ত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বছৰটো অতি শুভ। এইবাৰ প্ৰেম প্ৰণয় বিবাহ স্থান বিচাৰ কৰোঁ আহক। প্ৰেম তথা বিবাহৰ বাবে বছৰটো শুভ বুলিবই পাৰি। বহাগ মাহৰ পিছৰ পৰা বিবাহৰ যোগ দেখা যায়। উপযুক্ত পাত্ৰ পাত্ৰী লাভ কৰি বিবাহ হোৱাৰ যোগ আছে। বিবাহৰ ক্ষেত্ৰত পশ্চিম আৰু দক্ষিণ দিশৰ পাত্ৰ পাত্ৰী মিলনত ভাল ফল পাব। মাজ ভাগতে প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ভুল বুজাবুজি হ'ব পাৰে, তথাপি সেয়া স্থায়ীভাৱে নাথাকিব। ফাগুন মাহত বিয়াৰ যোগ সূচিত হৈছে। এই বছৰটোত আপোনাৰ ৰাহু, মংগল আৰু শনি এই তিনিটা গ্ৰহ অত্যন্ত বেয়াভাৱে
সূচিত হৈছে গতিকে আপুনি এই তিনিটা গ্ৰহৰ প্ৰতিকাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় মই আপোনাক প্ৰতিকাৰখিনি কৈ দিছো আপুনি ৰাহু গ্ৰহৰ কাৰণে গোমেদ ৰত্ন ল'ব পাৰে গোমেদ ৰত্ন এটা আপুনি ধাৰণ কৰক শোধন কৰি ধাৰণ কৰক নতুবা আপুনি বগা চন্দনৰ শিপা কবচত লৈও আপুনি ধাৰণ কৰিব পাৰে শনিৰ কাৰণে আপুনি এমেথিষ্ট ধাৰণ কৰিব পাৰে এমেথিষ্ট ৰত্নটো আপুনি ৰূপৰ আঙুঠিত লৈ এটো ধাৰণ কৰিব পাৰে আৰু আপুনি মঙ্গলবাৰ পালন কৰক মঙ্গলবাৰে আপুনি নিৰামিষ খাওক আৰু পাৰিলে হনুমান মন্দিৰত গৈ এবাৰ ধূপ চাকি নৈবেদ্য আগবঢ়াওক প্ৰতিটো মঙ্গলবাৰে আৰু হনুমান চালিচাখন যদি আপোনাৰ লগত আছে তেতিয়ালে প্ৰতি মঙ্গলবাৰে আপুনি সেইখন ঘৰতে পঢ়িব পাৰে এইখিনি পঢ়ক নিশ্চয় আপুনি শুভ ফল পাব আপোনাৰ শুভ সংখ্যা হৈছে 1 আৰু 9 আৰু আপোনাৰ শুভ ৰং ৰঙা এইখিনি হল মেঘ ৰাশিৰ এই বছৰটোৰ শুভ ফলাফল ভিডিওটো আপোনালোকে কেনে পালে জনাব যদি আপোনালোকে ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব তেলা আজিলৈ এৰিছো পুনৰ নতুন ভিডিও দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ